নমস্কাৰ বন্দৰবৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই ভিডিঅ'সমূহৰ উদ্দেশ্যই হৈছে আমাৰ ঘৰৰ আশে-পাশে থকা বন্দৰবৰ বিভিন্ন গুণৰ সম্পৰ্কে আপোনালোকৰ আগত আলোচনা কৰা। গতিকে এই ধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ বন্দৰব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি আপোনালোকলৈ আগবঢ়াইছোঁ জণ্ডিছ ৰোগৰ সম্পৰ্কে। জণ্ডিছক অসমীয়াত কামলা বা পাণ্ডু ৰোগ বুলি জনা যায়, কিন্তু বৰ্তমান আমি ইংৰাজী নামেৰে ইয়াক সকলোৱে বুজি পাওঁ। প্ৰথমে আহোঁ আমি জণ্ডিছ ৰোগৰ লক্ষণ সম্পৰ্কে। মানুহৰ যেতিয়া চকু, গাল, ছাল, মুখৰ ৰং হালধীয়া যেন দেখা যায়, তেতিয়াই আমি অনুমান কৰিব পাৰোঁ যে জণ্ডিছ ৰোগ হৈছে বুলি। তাৰ উপৰিও পেচাবো হালধীয়া দেখা যায়, শৰীৰ দুৰ্বল হ'ব পাৰে, জ্বৰৰ মাত্ৰা 90 পৰা 100 ডিগ্ৰী থাকিব পাৰে, খোৱা খাদ্য হজম নহয়, ভোক প্ৰায় নালাগেই, মুখত তিতা তিতা ভাৱ এটা লাগি থাকে, পেটত গেছ হয়। এই ৰোগটো যদি ক্ৰমান্বয়ে বাঢ়ি যায় তেতিয়া মূৰ ঘূৰোৱা যেন হয়, গা হাত ভৰি খজুৱাই আৰু স্মৃতিশক্তি কমি যায়। জণ্ডিছ বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ যকৃত বা লিভাৰটো বাঢ়ি যায় আৰু টান হৈ পৰে। গতিকে এনেকুৱা ধৰণৰ লক্ষণে যেতিয়া আমাক দেখা দিব, তেতিয়া আমি গম পাম যে আমাৰ জণ্ডিছ ৰোগ হৈছে। এই ৰোগ বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে। প্ৰধানকৈ 3 প্ৰকাৰে এই ৰোগৰ উৎপত্তি হয় বুলি জনা যায়। লিভাৰত উৎপন্ন হোৱা পিত্তৰস যোৱা নলীৰে গৈ অন্তত পৰাত বাধা হ'লে সেই পিত্তৰস যকৃততেই তেজৰ লগত মিহলি হৈ পৰে আৰু তেতিয়া জণ্ডিছ ৰোগ হ'ব পাৰে। যকৃতৰ গ'ল ব্লাডাৰত পাথৰ হ'লে এই বাধাৰ সৃষ্টি হ'ব পাৰে। 2 যকৃতৰ কোষ যেতিয়া বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়, তেতিয়া যকৃতৰ কোষবোৰে পিত্তৰসবোৰ কামত লগাব নোৱাৰা হয়। তেতিয়াও এই পিত্তৰস তেজত মিহলি হৈ পৰে আৰু জণ্ডিছ ৰোগ হ'ব পাৰে। ইয়াক হেপাটাইটিছ বি বা হেপাটোচেলুলাৰ জণ্ডিছ বোলে। ই সংক্ৰামক ৰোগ আৰু সাধাৰণতে এইবিধ ৰোগেই বেছিকৈ হয়। এই ৰোগৰ বীজাণু খোৱা বস্তুৰ মাধ্যমেৰে ৰোগীৰ পৰা ভাল মানুহৰ শৰীৰলৈ যায় আৰু আক্ৰান্ত হোৱাৰ 15 পৰা 40 দিনৰ পাছত আক্ৰান্তজনৰ ৰোগ লক্ষণে দেখা দিয়ে। কেতিয়াবা কোনো ৰোগৰ ফলত তেজৰ লোহিত কণিকাবোৰ বেছি পৰিমাণে ধ্বংস হ'ব ধৰিলেও জণ্ডিছ ৰোগ হয়। জণ্ডিছ হ'ল যকৃত বা লিভাৰৰ ৰোগ। মানুহৰ খোৱা বস্তুৰ যকৃতৰ পিত্তৰসৰ বলতে প্ৰধানকৈ হজম হয়। যকৃতত শৰীৰৰ তেজো উৎপাদন হয়। যকৃত বা লিভাৰ ৰোগাক্ৰান্ত হ'লে মানুহৰ শৰীৰ ভাগি পৰে। যদিও জণ্ডিছ ৰোগী আপোনা আপুনিয়ে লাহে লাহে আৰোগ্য হৈ আহিব ধৰে, শৰীৰ দুৰ্বল হৈ পৰাত অন্য ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ মানুহ মৃত্যুৰ মুখতো পৰিব পাৰে। গতিকে আমি জণ্ডিছ আৰম্ভণিৰ সময়তেই আমি আমাৰ ঘৰুৱা বনদৰৱৰ দ্বাৰা ইয়াক আৰোগ্য কৰিব পাৰোঁ। গতিকে আমাৰ জণ্ডিছ হ'লেই আমি অতি সোনকালেই ইয়াক ভাল কৰি তুলিব লাগে, যাতে আমাৰ শৰীৰ দুৰ্বল হৈ অন্য ৰোগে যাতে আমাৰ শৰীৰত বাহ ল'ব নোৱাৰে। গতিকে এই ৰোগ ভাল কৰিবলৈ আমি ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ আমাৰ ঘৰৰ আশে পাশে থকা বিভিন্ন বনদৰৱৰ দ্বাৰা আমি আমাৰ শৰীৰটো আৰোগ্য কৰি তুলিব পাৰোঁ। আদা আমাৰ লিভাৰৰ কাৰণে খুব ভাল। এই আদা খালে আমাৰ হজম শক্তি বৃদ্ধি হয়। গতিকে আদাৰ ৰস 1 চামুচ আৰু নেমু টেঙাৰ ৰস 1 চামুচ, পদিনাৰ ৰস 1 চামুচ, মৌ জোল 1 চামুচ একেলগে মিহলি কৰি যদি আমি দিনটোত 3-4 বাৰকৈ খাওঁ, তেতিয়াহ'লে আমি জণ্ডিছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিম। দ্বিতীয়তে
একাপ পানীত 1 চামুচ গ্লুক'জ মিহলাই আমি ৰাতিপুৱা দুপৰীয়া আৰু গধূলি সময়ত যদি খাওঁ তেতিয়াও আমাৰ কি হৈছে জণ্ডিছ ৰোগটো আৰোগ্য হ'ব পাৰে। পদিনাৰ ৰস চেনিৰ লগত মিহলাই দিনটো 2-3 বাৰ খালেও জণ্ডিছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। কেঁচা অমিতা আমাৰ লিভাৰৰ কাৰণে খুব উপকাৰী। কেঁচা অমিতাৰ তৰকাৰী যদি আমি মছলা বা জলকীয়া নিদিয়াকৈ ৰান্ধি খাওঁ তেতিয়াহ'লেও আমাৰ জণ্ডিছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিম। ইয়াৰ উপৰিও 4-5 ফুটা নহৰু যদি আমি আধা কাপ গৰম গাখীৰৰ লগত একেৰাহে 2-3 দিন মিহলাই খাওঁ তেতিয়াহ'লেও আমি এই জণ্ডিছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰোঁ। তাৰ উপৰিও 5-6টা শিলিখা গুড়ি কৰি গুড়ৰ সৈতে খালে সকলো প্ৰকাৰৰ আমাৰ জণ্ডিছ ৰোগ আৰোগ্য হয়। ইয়াৰ উপৰিও 3-4টামান আহঁত গছৰ কুঁহি পাত মিচিৰি বা চেনিৰ লগত মিহলাই চৰ্বত বনাই যদি আমি দিনটোৰ 2-3 বাৰকৈ খাওঁ এনেধৰণে খালেও আমাৰ জণ্ডিছ ৰোগ আৰোগ্য হয়। ইয়াৰ উপৰিও ত্ৰিফলা আমাৰ জণ্ডিছৰ কাৰণে খুব উপকাৰী। ত্ৰিফলা মিহলোৱা পানী যদি আমি প্ৰতিদিনে এগিলাচকৈ খাওঁ তেতিয়াহ'লে আমাৰ এই জণ্ডিছ ৰোগৰ পৰা আমি আৰোগ্য লাভ কৰিব পাৰোঁ। 20 গ্ৰাম কেৰেলাৰ ৰসত 1 কাপ পানী মিহলাই ৰাতিপুৱা আৰু গধূলি যদি আমি খাওঁ তেতিয়াহ'লে জণ্ডিছ ৰোগৰ পৰা আৰোগ্য লাভ কৰিম। 1 কাপ পানীত 25 গ্ৰাম কিচমিচ তিয়াই ৰাখি ৰাতিপুৱা কিচমিচকেইটা পানীৰ লগত খচি মিহলি কৰি সেই পানীও আপোনালোকে খাব পাৰে। সেই পানী যদি আপোনালোকে খাব পাৰে তেতিয়াহ'লে ৰক্তহীনতা দূৰ হয় আৰু ৰক্তহীনতা দূৰ হ'লেই এই বেমাৰ আৰোগ্য হোৱাত সহায় কৰে। আপোনালোকে জণ্ডিছ ৰোগটো যদি সম্পূৰ্ণভাৱে ভাল কৰিম বুলি ভাবিছে তেনেহ'লে খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু সাৱধানতা ল'ব লাগিব। এই ক্ষেত্ৰত কওঁ কুঁহিয়াৰ ৰস। কুঁহিয়াৰটো জণ্ডিছৰ কাৰণে খুব উপকাৰী। কুঁহিয়াৰ ৰস প্ৰতিদিনে খাব পাৰিলে খুব ভাল। তাৰ উপৰিও ডাবৰ পানী খাব পাৰে, কমলা টেঙা খাব পাৰে প্ৰতিদিনে, মূলা শাক খাব পাৰে, চানা তিয়াই থোৱা পানীও জণ্ডিছৰ কাৰণে খুব উপকাৰী, এইটোও আপোনালোকে খাব পাৰে। গাখীৰ যদি আপোনালোকে খায় তেতিয়াহ'লে গাখীৰত কিছু পৰিমাণে পানী মিহলি কৰি খাব পাৰিব। তাৰ উপৰিও দৈ ক্ষেত্ৰত কওঁ দৈৰ পৰা যিটো পানী ওলায়, দৈ ঘোলৰ পৰা যিটো পানী ওলায় সেই পানীটো আপোনালোকে খাব পাৰে। আপোনালোকে তৰকাৰী হিচাপে কেঁচা মূলা, লাও, ভেন্দি, পালেং শাক, পদিনা শাক, ধনিয়াৰ পাত, বিলাহী, নহৰু, পটল ইত্যাদি আপোনালোকে খাব পাৰে। জণ্ডিছৰ কাৰণে সাধাৰণতে আহাৰ কোমল হোৱাটো খুব দৰকাৰী। কোমল হ'লে যিহেতু আহাৰ সহজে হজম হ'ব আৰু পুৰণি চাউলৰ ভাত যিমান পাৰি খাব লাগে। ৰুটি খাব পাৰে। দাইলৰ ক্ষেত্ৰত কওঁ মগুৰ দাইলটো আপোনালোকৰ কাৰণে বেছি ভাল আৰু বিশ্ৰামত থাকিব লাগে। আৰু কিছুমান বস্তু খোৱাৰ পৰা আপোনালোকে সম্পূৰ্ণ বিৰত থাকিব, তেতিয়াহে আপোনালোকে এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিব। তেল, ঘিউ, হালধি, জলকীয়া, গৰম মছলা, টেঙা বস্তু সম্পূৰ্ণৰূপে আপোনালোকে খোৱাটো বাদ দিব। হিং, গুড়, বেচন, মাটিৰ তলৰ আলু, কচু, ময়দাৰে তৈয়াৰী বস্তু, কেক, শুকান বিস্কুট আদিও আপোনালোকে যিমান পাৰি নোখোৱাকৈ থাকিবলৈ চেষ্টা কৰিব। ৰ'দত ঘূৰা-ঘূৰি নকৰিব, জুইৰ কাষত নবহিব, বেছি খোজকাঢ়ি নুফুৰিব, মাছ, মাংস, কণী সম্পূৰ্ণ এৰাই চলিব। চাহ নাখাব, মদ খোৱাটো সম্পূৰ্ণভাৱে নিষিদ্ধ। বিড়ি চিগাৰেট আদিও আপোনালোকে সম্পূৰ্ণভাৱে এৰাই চলিব। এনেধৰণে যদি আপোনালোকে চলিব পাৰে তেনেহ'লে আপোনালোকৰ এই জণ্ডিছ বেমাৰৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিব পাৰিব। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চেনেলটি যদিহে ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ফেচবুকত যদি চাই আছে পেজটি ফ'ল' কৰিব, লাইক কৰিব
আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।